অনলি 5000 এখন পালং হয় আপোনাৰ চাওক ডিজাইনটো চাওক কিমান আৰু ইয়াত কম বেছি 7জন মানুহ ইয়াত মানে টোপনি যাবৰ শুব পাৰিব মানে অল আসাম আৰে বাপ অল আসামত হোম ডেলিভাৰী ফ্ৰী এখনৰ ৰেট কিমান ৰাখিছে এখনৰ ৰেট আমি 13000 মান ৰাখিছো আৰু 2000 টকা ডিসকাউন্ট দি দিম অনলি 4000 টকা টকা আৰে বাপ ৰে মোৰ মাথা ঘূৰাই গৈছে এটো আৰু অলপ দেখাই দিও এটো বহুত কম কিন্তু মাত্ৰ 4000 টকা 15000 ত ইমান 6 সিটাৰ এটো ডাইনিং টেবল পাই যাব পাই যাব ইয়াৰ মাত্ৰ 15000 টকা কোনৰ ৰেট কিমান ৰাখিছে আপুনি এখনৰ ৰেটও আমি 50000 ৰাখিছো উইথ মেট্ৰেছ লৈ কিনে 50000 7/8 ৰ ডিসকাউন্ট কি দিব 50 ডিসকাউন্ট আমি 5000 টকা আৰু ডিসকাউন্ট কৰি দিম তো কোনোবা 8mm দিয়ে বাকি ফাৰ্নিচাৰ দোকানত 8mm দিয়ে আমি 12mm গ্লাস দি আছো যি কৰক আপুনি একো নহয় ইয়া চাওক প্ৰিমান মজবুত 50000 আপোনাৰ চ্যানেল চাই যদি কোনোবা আহে মই 45000 ত দি দিম 45000 10000 টকা ডিসকাউন্ট 10000 টকা দি 45000 ৰাখিছো হয় মেট্ৰেছ লৈ 45000 অনলি এইখন হোম ডেলিভাৰী ফ্ৰী দিম লগতে পালেং কোনোবাই যদি লয় ঘৰত গৈ কিনে ফিটিং কৰাৰ চাৰ্জটো আমি ফ্ৰী কৰি দিম একদম পানীৰ দামত আপোনালোকে যদি পালেং ল'ব বিচাৰিছে তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে কিয়নো একদম হোলচেলত দিয়া আছে ডবকাত এখন ফাৰ্নিচাৰ দোকানত আপোনালোকক একদম পানীৰ দামত দিয়া আছে এনে ধৰণৰ পালং ফাৰ্নিচাৰ আপোনালোকে যদি ল'ব বিচাৰিছে সোফা যদি ল'ব বিচাৰিছে গডৰেজ যদি ল'ব বিচাৰিছে একদম পানীৰ দামত আপোনালোকে ল'ব পাৰিব মই ইয়াত আপোনালোকক একদম ডেমো দেখাইছোঁ এয়া চাওক এইখিনি যদি আপুনি পালেং ল'ব বিচাৰে একদম পানীৰ দামত আপুনি কিনিব পাৰিব কিয়নো একদম অফাৰ চলি আছে আৰু ডবকাৰ SH ফাৰ্নিচাৰ শ্বপ দোকানত চলি আছে বাম্পাৰ অফাৰ আপোনালোকক কি অফাৰ দিয়া আছে বা সঁচাই আপোনালোকে পানীৰ দামত ইমান ধুনীয়া ধুনীয়া পালং সোফা গডৰেজ আপোনালোকে পাব নেকি সবিষে আপোনালোকক জনাবলৈ চেষ্টা কৰিম বিশেষকৈ আমাৰ লগতে আছে SH ফাৰ্নিচাৰৰ যিখন শ্বপৰ স্বত্বাধিকাৰী এই সাদ্দাম ভাই মোৰ লগতে আছে আসলতে আপুনি ইমান ডাঙৰ এক অফাৰ ৰাখিছে আপুনি কি ক'ব সঁচাই পানীৰ দামত দিয়া আছে নেকি মানুহক ফাৰ্নিচাৰ একদম যেনেকৈ আপুনি কৈছে মই সেই তেনেকৈ মই দি দিম আৰু লগতে অফাৰো দিম মেট্ৰেছ কোনোবা যদি লয় মেট্ৰেছৰ কাৰণে মই বেড কভাৰ দিম তাৰপিছত হোম ডেলিভাৰী ফ্ৰী দিম লগতে পালেং কোনোবাই যদি লয় ঘৰত গৈ কিনে ফিটিং কৰাৰ চাৰ্জটো আমি ফ্ৰী কৰি দিম আৰু লগতে মানে বহুত ডবকাত যিমান ফাৰ্নিচাৰ দোকান আছে তাতকৈ ৰেট আমি কমত দিম এয়া চাওক আপোনালোকে একদম হোলসেল ৰেটত পাব আপোনালোকে ফাৰ্নিচাৰৰ আপোনাৰ পালং যদি লয় সুকেছ যদি লয় গডৰেজ যদি লয় আপোনালোকে হোলসেল ৰেটত পাব লগতে আপোনালোকে হোম ডেলিভাৰী ফ্ৰী লগতে মেকিং চাৰ্জো ফ্ৰী তাত যেতিয়া ফিটিং কৰি দিয়ে ফিটিংৰ চাৰ্জো ফ্ৰী আছে ঠিক আছে এখনৰ ৰেট আপুনি কিমান ৰাখিব আসলতে এখনৰ ৰেট 6/7 হয় এটো অলপ হাই কোৱালিটিৰ হয় আৰু কালাৰো অলপ দামী কালাৰ হয় টোটালি সেগুন কাঠৰ হয় আমি এটো মানে উইদাউট মেট্ৰেছ লৈ কিনে 40000 ৰাখিছো 40000 উইদাউট মেট্ৰেছ লগত দিলে মেট্ৰেছ দিলে 45000 আহিছে কিন্তু আমি 40000 ত মেট্ৰেছ লৈ কিনে দি দিম 40000 ৰ মেট্ৰেছ লৈ কিনে আচ্ছা লগতে এইখনৰ ৰেট কিমান ৰাখিছে এইখনৰ আপোনাৰ 6/7 হয় কিন্তু এটো 1.5 ইঞ্চি কাঠৰ হয় এটো লাক্সাৰি হয় অলপ লাক্সাৰি হয় এটো আপোনাৰ 50000 আহিব 50000 মেট্ৰেছ উইদাউট মেট্ৰেছ উইথ মানে হেভি প্লাই লগতে 19mm প্লাইও পাই যাব আচ্ছা আৰু হৈ যাওক আমি সোনকালে দেখাই দিওঁ ইয়াত দেখাইছে আৰু জাকত জিলিকা ধুনীয়া আৰু এখন পালং আৰু ডিজাইনটো ইমান ভাল কি কম আপোনাৰ ডিজাইনটো অলপ দেখাই দিওঁ কিমান ধুনীয়া ডিজাইন আপোনালোকে যদি এবাৰ চাই আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি দিয়ক আৰু স্ক্ৰীনত দিয়া কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰক কিয়নো অফাৰ চলি আছে আৰু এই অফাৰত আচলতে বহুতৰ সপোন থাকে এখন ভাল এখন পালেং লোৱাৰ কাৰণে আৰু মানুহে সুবিধা নাপায় বা বহুত ৰেট বেছি হৈ যায় আৰু ইয়াত বৰ্তমান যিহেতু সুযোগ আছে এই সুযোগত আপোনালোকে বেছিতকৈ বেছি আজিৰ পৰা সপ্তাহ দিনলৈকে এইটো অফাৰ থাকিব চ' আপোনালোকে স্ক্ৰীনত দিয়া কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰক আৰু এইখন চাওক মোক দেখি ইমান ভাল লাগিছে এইখন ৰেট কিমান ৰাখিছে আপুনি এইখনৰ 7/8 হয় হেভি প্লাই লৈ কিনে 45000 ৰাখিছো মেট্ৰেছ লৈ কিনে 45000 অনলি এইখন টোটালি সেগুন কাঠৰ হয় এছিয়ান কোম্পানীৰ কালাৰ কৰিছো দামী কালাৰ কৰিছো ওয়াটাৰপ্ৰুফ কালাৰ হয় এটো এছিয়ান প্ৰিন্ট আছে এছিয়ান কোম্পানীৰ কালাৰ আমি অনলি 45000 দামী দি আছো ইয়া চাওক এখন অনলি মই অলপ উঠি দেখুৱাই দিওঁ ইয়া চাওক আপোনালোকে অনলি 5000 ৰ এখন পালং হয় আপোনালোকে চাওক ডিজাইনটো চাওক কিমান আৰু ইয়াত কম বেছি 7জন মানুহ ইয়াত মানে টোপনি যাবৰ শুব পাৰিব ইয়াত এই পালংখনত অনলি 45000 ত ৰাখিছে এই অফাৰত এইখন পালং আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি দিয়ক আৰু ফোন কৰক যে এখন মোৰ লাগে আপোনালোকে অহাকালি আহি যাওক হোম ডেলিভাৰী ফ্ৰী আৰু যদি অহাকালি আহি কিনে যদি নাপায়ও স্ক্ৰীনশ্বট মাৰি ৰাখি দিয়ক আমি নেক্সটত আপোনাক বনাই দিম আপুনি বনাই দিব বনাই দিম আমি বাইককে সবে নিজে এইভাবে আপুনি মানে কম দামত দি আছে মানে ম্যানুফ্যাকচাৰ আপোনাৰ নিজৰ ম্যানুফ্যাকচাৰ আমাৰ এটা নহয় দুটা নহয় তিনটা ম্যানুফ্যাকচাৰ মোৰ নিজৰ আছে ইয়া চাওক সেইভাবে তেখেতসকলে কম দামত দিব পাৰিছে কিয়নো তেখেতসকলে নিজে বনাই আছে এই ফাৰ্নিচাৰ চ' ইয়াত আৰু দেখা পাইছে পালে এখনৰ ৰেট কিমান ৰাখিছে এইখনৰ আপোনাৰ 7/8 হয়
এইটো আপোনাৰ মেচিনাৰী ডিজাইন হয় হয় এইটো আমি 50000 ৰাখিছো 50000 আপোনাৰ চেনেল চাই যদি কোনোবা আহে মই 45000 ত দি দিম 45000 10000 টকা ডিসকাউন্ট 10000 টকা ডিসকাউন্ট আৰু লগতে আপোনাৰ গ্যাৰান্টি থাকিব কাঠৰৰ গ্যাৰান্টি থাকিব কালাৰৰ গ্যাৰান্টি থাকিব মালৰ অলৰেডি মানে যি হ'ব গুনে পোকে খাই যায় মই মাল ৰিটাৰ্ণ কৰি কিনে গ্যাৰান্টি গ্যাৰান্টি আকৌ মাল আৰু এটা দি দিম কোনোবা আহিছো কয় যে মই আফটাবৰ ভিডিও চাই আহিছো 10000 টকা ডিসকাউন্ট ডাইৰেক্ট 10000 ডিসকাউন্ট আরে বাপ রে বাপ চাওক আপোনালোক আহক ইয়াত চাওক আৰু এখন আছে আরে ইয়াত মানে একদম মানে খেতি লাগি আছে নেকি ফাৰ্নিচাৰ ইয়াত চাওক আৰু এখন পালং এখনৰ ৰেট কিমান ৰাখিছে আপুনি এখনৰ ৰেটও আমি 50000 ৰাখিছো উইথ মেট্ৰেছ লৈ কিনে 50000 7/8 ৰ ডিসকাউন্ট কি দিব 50 পৰা ডিসকাউন্ট আমি 5000 টকা আৰু ডিসকাউন্ট কৰি দিম আপোনাৰ ভিডিও চাইলে আৰু 5000 টকা 5000 ভিডিও চাইলে আৰু 5000 টকা ডিসকাউন্ট চাওক ডিসকাউন্ট চলিছে আপোনালোক ইফালে যাব বেকমাৰি যাব আপুনি বেকমাৰি যাব আৰু ইফালে আপোনালোক দেখাই দিব বিচাৰছো এইটো কি গডৰেজ নেকি এইটো ডেচিন বুলি কয় ডেচিং ছোৱালীয়ে বিৰাট ভাল পায় এইটো বস্তু মানে ইয়াত মেকআপ চেকআপ কৰিব মানে মেকআপ চেকআপ কৰিলে কিবা আপোনাৰ ষ্টাইল কৰিলে কিবা হাৰিটাৰ পিন্ধিলে এটোত মানে দেখে আৰু ছোৱালীৰ কাৰণে এইটো একদম সম্পূৰ্ণ চেগুন কাঠ এইটো কিমান ৰাখিছে এইটো আমি ছোৱালীৰ কাৰণে ডাইৰেক্টলি অফাৰ ৰাখিছো 12000 টকাত দি দিম অনলি 12000 এইটো মানে ছোৱালীৰ কাৰণে আৰু 12000 টকা 12000 টকাত মই দি দিম চাওক 26 জানুৱাৰী যেটো অফাৰ আছে সেই অফাৰটো লোক আপোনালোকে চাওক এইটো মাত্ৰ 12000 বক্সও আছে ইয়াত জোতা চেন্ডেল ৰাখক কিমান ডিজাইন টোটালি চেগুন কাঠৰ হয় এছিয়ান কোম্পানীৰ কালাৰ আৰু লগতে গ্যাৰান্টিও আছে ইয়াত সুকেশ এইটো চেগুন কাঠৰ সুকেশ এইটো কিমান এইটো 7/7 এই সুকেশ হয় লগতে হোল্ডিং সিস্টেম আছে কোনোবা ঘৰত নাই কিনে আকৌ খুলিব পাৰিব যদি নুখুমা খুলিব পাৰিব হোল্ডিং সিস্টেম আছে এটো আমি 40000 ৰাখিছো আপোনাৰ চেনেল চাই যদি কোনোবা আহে মই আৰু 3000 টকা ডিসকাউন্ট কৰি দিম মানে এইটো মানে 37 ত দি দিব 37 ত দি দিম লগতে হোম ডেলিভাৰীটো মই ফ্ৰী কৰি দিম আৰু মোৰ ওয়ার্কার থাকিব একদম মাল ঘৰত নি কিনে দি আহিব মানে হাত দিব না লাগে অকল টকা দিলে হ'ল খালি টকা দিলে হ'ল আৰু বাকি সব আমাৰ ওয়ার্কারে কৰিব ইমান সুবিধা আপোনালোকে ফোন কৰি আপোনালোকে টকা পেমেন্ট কৰি লৈ যাব পাৰে আহিলেও লৈ যাব পাৰে মানে সুবিধা ইয়া সব আপোনালোকে ডাইনিং টেবুল টো ওপৰত আছে গ্লাস এটো কিমান এমএম গ্লাস হয় এটো 12 mm গ্লাস হয় কোনোবা 8 mm দিয়ে বাকি ফাৰ্নিচাৰ দোকানত 8 mm দিয়ে আমি 12 mm গ্লাস দি আছো যি কৰক আপুনি একো নহয় ইয়া সব প্ৰিমান মজবুত 12 mm গ্লাস 12 mm গ্লাস এটো ৰেট কিমান ৰাখিছে আৰু টোটালি সেগুন কাঠৰ হয় ৰেট কিমান ৰাখিছে এটো আমি 45000 ৰাখিছো আজি অফাৰৰ কাৰণে মই 40000 দি আছো 40000 তাৰ পিছতো যদি আপোনাৰ বিয়স যদি আমাৰ দোকানত আহে মই অন টেবুলত আৰু এটা কিবা চাই দিম আচ্ছা 40000 ত লগতে চেয়াৰ খিনি যাব নেকি মই 6 সিটাৰ থাকিব 6 আৰে চাওক 6টা চেয়াৰ থাকিব 6টা চেয়াৰ আছে লগতে এখন আছে অনলি 40000 45 আছিল 5000 ডিসকাউন্ট দিব আৰু লগতে হোম ডেলিভাৰী তো আছে ফ্ৰী আছে ইয়া সব আৰু এখন ডাইনিং টেবুল এখন ৰেট কিমান ইমান ধুনীয়া দেখাত এটো 6 সিটাৰ হয় এটো মানে ষ্টিলৰ হয় এটোৰ কাৰণে এটো ৰেটটো অলপ কম আপোনাৰ এটো 15000 দিলে কোনোবাই মই দি দিম 15000 ত ইমান 6 সিটাৰ এটো ডাইনিং টেবুল পাই যাব পাই যাব ইয়া সব মাত্ৰ 15000 টকা অনলি 15000 তাৰ পিছতো আপোনাৰ চেনেল চাই যদি কোনোবা আহে মই অন টেবুলত আৰু কিবা চাই দিম ইয়া সব 15000 ৰ পৰা আপোনালোকে ডিসকাউন্ট পাই যাব এখন ইয়াত দেখা পাইছে আৰু এখন ৰেট কিমান ৰাখিছে এখনৰ ৰেট আমি 13000 মান ৰাখিছো আৰু 2000 টকা ডিসকাউন্ট আৰে বাপ ৰে 13000 টকাত আপোনালোকে এখন পাই 13000 পৰা কিবা নেৰেজেবল কৰিব নেকি অন টেবুলত বহিলে অন টেবুলত বহালে আমি তো হোম ডেলিভাৰীটো ফ্ৰী দিয়ে আছো আৰু কিবা এটা চাই দিম অন টেবুলত নিশ্চয় চাওক দেখি বহুত ভাল লাগিছে আপোনালোক অপলাই ফেলে আহি যাব ভিডিওটো যেহেতু লং হৈ আছে আৰু মই অৱশেষত আৰু দুইটা বস্তু দেখাবলৈ চেষ্টা কৰিম যেহেতু ইয়াত দেখা পাইছে গডৰেজ আছে এটো গডৰেজ নহয় এটো ড্ৰেছিং বুলি কয় এটো ড্ৰেছিং ড্ৰেছিং বুলি কয় এটো ৰেট কিমান ৰাখিছে আপুনি এটো সিস্টেমটো আগত চাই লওক অলপ দেখাই দিব সিস্টেমটো এই ভিতৰতো কোনোবা ছোৱালী কিবা পাউডাৰ যি আছে মই সব এটো মেকআপ 100টা ৰাখিব পাৰিব 100টা কাপোৰ ৰাখিব পাৰিব সব ৰাখিব পাৰিব এটো ড্ৰেছিং বুলি কয় আৰু একদম এটো সিস্টেমৰ হয় তো একদম তলতকৈ ওপৰলৈকে দেখা পাব ইমান ওখ গ্লাস চাওক আপোনালোকে মোৰ ইয়া চাওক মোৰ হাইটৰ পৰা আৰু বহুত ওপৰত আছে আপুনি চাব পাৰে এটো ৰেট কিমান ৰাখিছে আপুনি এটো ৰেট আমি 25000 ৰাখিছো আপোনাৰ চেনেল চাই যদি কোনোবা আহে মই 22 দি দিম ইয়া চাওক ভিডিও চাই আহিলে আপোনালোকে 3000 টকা ডিসকাউন্ট 22 পাই যাব হোম ডেলিভাৰী ফ্ৰী একদম হাত দিব নালাগে ঘৰ পাই যাব এটো কি হয় এটো প্লাইড ড্ৰেছিং বুলি কয় এটো তাজমহল ড্ৰেছিংৰ নাম তাজমহল ড্ৰেছিং বুলি কয় এটো প্লাইড হয় এটো আমি 4000 টকা দি দিম অনলি 4000 টকা অনলি 4000 টকা আৰে বাপ ৰে মোৰ মাথা ঘূৰাই গৈছে এটো আৰু অলপ দেখাই দিও এটো বহুত কম কিন্তু মাত্ৰ 4000 টকাত আপোনালোকে এই ড্ৰেছিংটো পাই যাব অনলি 4000 বহুত কিন্তু মোৰ এটো বহুত কম লাগিছে এটো ৰেট খসাই মানে আমি নিজে বনাও না এটোৰ কাৰণে মই কমত দিব পাৰো কিন্তু মাৰ্কেট ৰেট এটো 6000 7000 টকা লাগিব মাৰ্কেট ৰেট এটো বহুত কম লাগিছে মোৰ ৰেট বাপ ৰে বাপ ইয়া বডিছক এটো কিমান ৰাখিছে এটো ড্ৰেছিং বুলি কয় এটো 22000 ৰাখিছো 22000 কিবা ডিসকাউন্ট দিব আমি অন টেবুলত চাই কিবা দিব নিশ্চয় আপোনালোকক অৱশেষত অলপ সোফা দেখাব লাগিব বিচাৰিছো কিয়নো যদি আপোনালোকে এতিয়ালৈকে যদি আপোনালোকে ফোন কৰা নাই এতিয়া ফোন কৰক স্ক্ৰিনত দিয়া কন্টাক্ট নম্বৰত ফোন কৰক আৰু ইয়া চাওক
ইমান ধুনীয়া সোফা সোফা তলত বহি যাও নেকি অঁ এয়া চাওক আপুনি এইটো ওপৰত উঠি কিনে কিবা জ্বলিয়াব পাৰে একদম সোফা এইটো ৰেট কিমান ৰাখিছে আপুনি এইটো আমি এইটো কি বেলেগ ডিজাইনত দেখি না এইটো এল সোফা বুলি কয় এল সোফা লগতে টুল চুল পাব আপোনাৰ টি টেবুল পাব সব এক লগত পাই এইটো এক লগত যি আছে সব এক সাইড আছে আৰু এইটো আমি 45000 ৰাখিছো 45000 ৰাখিছো লগতে আমি গ্যাৰান্টি এইটো দি দিম আপোনাৰ কাপোৰৰ গ্যাৰান্টি থাকিব কাঠৰ গ্যাৰান্টি থাকিব মালটো কিবা স্প্ৰিং বহি গলে এইটোৰ গ্যাৰান্টি থাকিব লগত আমি এইটো আৰু ডিসকাউন্টও কৰি দিম ডিসকাউন্ট কৰি দিম ফেন্সি মাল হয় লগতে হোল্ডিং সিস্টেম আছে এইটো এই চাক না আপুনি এইটো হোল্ড কৰিব পাৰে চাৰিচুকীয়া বাহনত যেতিয়া মানুহ হয় যে এইটো সিস্টেম আচ্ছা এইটো হোল্ডিং সিস্টেম হয় আৰু আপোনাৰ চেনেল চাই যদি কোনোবা আহে মই 40000 ত দি দিম আৰু 5000 টকা ডিসকাউন্ট 5000 টকা ডিসকাউন্ট আৰে বাপ ৰে লগতে হোম ডেলিভাৰীও ফ্ৰী এয়া চাওক আপোনালোক হাত দিব নালাগে প্ৰথমবাৰ দেখা পাইছো যে কেজন অসমীয়া যুৱকে এনে ধৰণৰ অফাৰ দি আছে ডবকা SH হোম ফাৰ্নিচাৰ ডবকা SH হোম ফাৰ্নিচাৰত আপোনালোক আহক একদম NRI যেখন স্কুল আছে সেইখনৰ অপজিট সাইডে আপোনালোক আহি যাওক ডবকা SH হোম ফাৰ্নিচাৰত আৰু একদম মানে কম ৰেটত আপোনালোক ফাৰ্নিচাৰ লৈ যাওক আৰু আপোনালোকে যদি লোকেশনটো নাপায় আমাৰ লোকেশনো দিয়া আছে SH হোম ফাৰ্নিচাৰ আৰু আমাৰ এটো হুজাই ডিস্ট্ৰিক্ট হয় হুজাই ডিস্ট্ৰিক্ট ডবকা নাহাৰগাঁও NRI পাব্লিক স্কুল মানে মোৰ দোকানৰ ওচৰতে আছে অপজিট সাইড CBSE কোর্স বহুত মানুহে চিনি পায় NRI স্কুল বুলি ক'লে চিনি পায় হয় NRI পাব্লিক স্কুলৰ একদম অপজিট সাইডত আপোনালোক মানে সন্মুখত লগত লাগি আছে এই ফোন দিয়ক আপোনাৰ স্ক্ৰিনত দিয়া কন্টাক্ট নম্বৰত ফোন দিয়ক আৰু কম দামত আপোনালোক ফাৰ্নিচাৰ লৈ যাওক হুজাই জিলাৰ ডবকাৰ এজন অসমীয়া যুৱকে যেনে ধৰণৰ অফাৰ দি আছে সেইটো মই আৰু কতো দেখা পোৱা নাই সো আপোনালোকে স্ক্ৰিনত দিয়া কন্টাক্ট নম্বৰত যোগাযোগ কৰক আৰু আপোনালোক সপোনৰ এখন সোফা নহলে পালং নহলে আপোনালোকে গডৰেজ নহলে আপোনালোকে সুকেট লৈ যাওক সব ভিডিওটো চাই যদি ভাল পাইছে ভিডিওটো শেয়ার কৰি দিও সবে শেয়ার কৰি দিওক আৰু কোনোবা যদি ভিউজ আপোনাৰ ভিউজে যদি নাপায় স্ক্রিনশট মাৰি ৰাখি দিওক যে এইটো সামান মোৰ লাগে কিয় কাৰণে কালি আহি কিনে যদি নাপায় মনটো বিয়া লাগিব এটো কাৰণে স্ক্রিনশট মাৰি ৰাখি দিওক যে সামান যদি নাপায় মই এনেকে ডিজাইনত আকৌ বনাই দিম নিশ্চয় নিশ্চয় আৰু লগতে আমাৰ কাৰখানাটো আপোনাক দেখাই দিম নিশ্চয় 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 কাৰখানাটো আপোনালোকে দেখুৱাই কেনে ধৰণে মেকিং কৰা হবে সেই দেখুৱাম সো আপোনালোকে যদি ভিডিওটো চাইছে আপোনালোকে ভিডিওটো কৰবা যাবগৈ আপোনালোকে ভিডিও এতে শেয়াৰ কৰি ৰাখি দিওক আৰু আপোনালোকে স্ক্ৰিনশট মাৰক ফোন নাম্বাৰ লগতে যেটো আপোনালোকে বস্তু বা যেটো এই ফাৰ্নিচাৰ বস্তু কিনে বিচাৰিছে সেইটো আপোনালোকে স্ক্ৰিনশট মাৰক হোৱাটছআপত মেছেজ দিয়ক আপোনালোকে অনলাইন পেমেন্ট কৰিলে ডেলিভাৰী হৈ যাব আৰু যদি আহি আপোনালোকে চাই ল'ব বিচাৰে আপোনালোকে চাই ল'ব পাৰে আৰু মানে আমি অহা বছৰ 5 কিলোমিটাৰ হোম ডেলিভাৰী ফ্ৰী দিছো কাৰণে আপোনাৰ ভিউৱাজে মানে অলপ আপত্তি কৰিছে যে দাদা আমাৰ ঘৰটো নগাঁও হুজাই তেনেহলে অলপ বঢ়াই দিলে ভাল আছিল এটো কাৰণে মই টোটালি হোম ডেলিভাৰী ফ্ৰী কৰি দিলো জৰ পৰা কিনক হোম ডেলিভাৰী ফ্ৰী হোম ডেলিভাৰী মানে অল আসাম আৰে বাপ ৰে অল আসামত হোম ডেলিভাৰী ফ্ৰী আপোনালোকে হোম ডেলিভাৰী ফ্ৰী অল সেট ল'ব লাগিব এটো মানে অল আসাম মানে হোম ডেলিভাৰী ফ্ৰী দিম অল বিয়াৰ সেট ল'ব লাগিব হয় যদি কোনোবা বিয়াৰ যদি ফাৰ্নিচাৰ বস্তু কিনিব বিচাৰিছে আপোনালোকে ডবকা SH হোম ফাৰ্নিচাৰত আপোনালোক আহক আৰু আপোনালোক হোম ডেলিভাৰী ফ্ৰী আৰু অফাৰটো অফাৰ আছে এসপ্তাহলৈকে অফাৰ চলিব সো আপোনালোকে ভিডিওটো শেয়াৰ কৰি ৰাখি দিয়ক স্ক্ৰিনতে কন্টাক্ট নম্বৰ যোগাযোগ কৰক আৰু ভিডিওটো শেয়াৰ কৰক নতুনকৈ যদি মোৰ ইউটিউবত চাইছে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ফেসবুক চাইলে ফেসবুক পেজটো ফলো কৰি দিব ধন্যবাদ